পেলাই এনেকে কাজিয়া কৰিছে ইমান মানুহৰ মাজত কিহৰ কাৰণে কি টেনচন আপোনাৰ তোৰ ছোৱালী ডাঙৰ হৈ আছে বিয়া দিব লাগে 20 বছৰ পাৰ হৈ গৈছে এতিয়া পইচা নাই বিয়া দিব সেইকাৰণে ভাবিছো বাপেকে টেনচনতে খাই দিম তথাপিও এক নো টেনচন ল'বা দিছো মাটি বিক্ৰী কৰি দিম বাপেকে আজিকালি ছোৱালী বিয়া দিব লাগিলে মাটি সম্পত্তি বিক্ৰী কৰিব নালাগে নহয় তই দিবি আপুনি আৰু মাটি বিক্ৰী কৰিব নালাগে বাইদেউ বাইদেউ আপুনি শুনক আপুনি আৰু বেলেগৰ ঘৰত কাম কৰিব যাব নালাগে কথাটো শুনক আগতে এইখন চৰকাৰে এনেকুৱা এখন আঁচনি হাতত লৈছে যিখন আঁচনিৰ জৰিয়তে এইখন চৰকাৰে যিসকল ছোৱালীয়ে উপযুক্ত বয়সত বিবাহ বাহত আবদ্ধ হ'ব সেইসকল ছোৱালীৰ কাৰণে এটোলাকৈ খুন দিয়াৰ ব্যৱস্থা কৰিছে কি আৰু কি এক মিনিট আছে আৰু কি তাৰমানে নতুন চৰকাৰ নতুন আঁচনি ভাল লাগিছে যে মই তেন্তে পুৰণ চৰকাৰ কাটি দিলো এতিয়া নতুনকে বিয়া পাতি কি কৰে এইবিলাক বাইদেউ আছে আপোনাৰ ছোৱালী বিয়া দিব হৈছিল আকৌ নতুনকে বিয়া পাতে ফোন পাম ফোন পইচা পাম ধনী হৈ যাম নাপায় 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 বিয়া পাতিবলৈ নহয় কিছুমান নিয়ম নীতি আছে তাৰমানে সন্মানে দিব নহয় নহয় আমাৰ যিসকল উপযুক্ত বয়সত ছোৱালীয়ে বিয়া পাতিব তেখেতসকলে এই বিবাহৰ আগতে হওক বা পিছতে হওক নাম পঞ্জীয়ন কৰিব নাম ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰৰ পিছত আমাৰ এটা এই চাৰ্ভে হ'ব চাৰ্ভে পিছতহে দিব আৰু এনেকৈ যে আপুনি কৈছে আকৌ অসমৰ লগত বিয়া পাতিব এইটো নহয় এইটো কাৰণে দিয়া নাই চৰকাৰে নিদিয়ে তেনেকৈ বিয়া পাতিব নহয় কেঞ্চেল হয় এইটো কেঞ্চেল চৰকাৰে ভালৰ কাৰণে এখন আঁচনি উলিয়াইছে এইটো আঁচনি ভালৰ কাৰণে উলিয়াইছে হয় নে নহয় এতিয়া আপোনালোকৰ ছোৱালী বিয়া দিব হ'বনে আপোনালোকে চিন্তা